নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ, মানে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই ব্লগটো আৰম্ভ কৰিছোঁ আজি যোৰহাটৰ পৰা নহয় বাৰু, যোৰহাটৰ পৰা অলপ দূৰ আহিলোঁ। আহি পেলাই ভাবিলোঁ গাড়ীতে ব্লগটো আৰম্ভ কৰোঁ, কাৰণ মই গৈ আছোঁ লগৰ এজনীৰ মাকৰ বছৰেকীয়া আছে, তালৈ গৈ আছোঁ। আৰু মোৰ লগত যাব কাকজানৰ পৰা মোৰ লগৰ পল্লৱী যাব, আৰু মই তাহাঁতৰ ঘৰতে নামিমগৈ, আৰু নামি পেলাই দুইজনী একেলগে যাম। গতিকে চাই যাওক, মই দেখাই গৈ আছোঁ। সম্পূৰ্ণ ৰাস্তাটো নাই দেখুওৱা, মই মাজে মাজে দেখাই গৈ থাকিম, আৰু আপোনালোকো ব'লক মোৰ লগত। মই ব্লগটো বনাইছিলোঁ 25 জুলাই মানে সোমবাৰে, কিন্তু মই ব্লগটো আপলোড কৰা নাই বা এডিটিং কৰা হোৱা নাই, গতিকে দেৰিকৈ কৰিছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। গতিকে ব'লক মোৰ লগত আৰম্ভ কৰি দিওঁ মোৰ ব্লগটো বনোৱাৰ কথা নাছিলে, কিন্তু এনেই গৈ থকাতকৈ ভাবিলোঁ ভিডিঅ'কে কৰি যাওঁ, কাৰণ বাহিৰখন ইমান বেছি ধুনীয়া লাগিছিলে, মানে পূৰা আকাশখনো নীলা নীলা হৈ আছিলে, মানে ৰ'দ দি আছিলে বৰ ধুনীয়াকৈ, সেইকাৰণে বাহিৰখন বৰ ধুনীয়াকৈ মানে পিকচাৰ্ছবিলাক আহিছিলে। গতিকে ভিডিঅ'টো কৰি গৈ আছিলোঁ, ভবা নাছিলোঁ বাৰু ব্লগ বনাম বুলি, আৰু পিছতে এটা ব্লগেই বনাই দিওঁ বুলি ভাবিলোঁ। আৰু এতিয়া মই নামিলোঁ কাকজান আৰোহণ কলেজৰ সন্মুখত, আৰু এইটো ৰাস্তাতে তাহাঁতৰ ঘৰলৈ যাব লাগিব। মই তাহাঁতৰ ঘৰলৈ যাম বুলি ভবা নাছিলোঁ, ৰাস্তাতে ৰৈ আছিলোঁ, কিন্তু তাই দেৰি হ'ব বুলি গম পোৱাত মানে গুচি গ'লোগৈ আৰু খোজকাঢ়ি। গতিকে চাই থাকক ব্লগটো মই কেনেকৈ গ'লোগৈ। আগতে কলেজ গৈ সোনকালে পালেগৈ, মই কলেজৰ ওচৰত নানামো, এইখিনিতে নামোঁ, আৰু মই এই দোকানখনৰ ওচৰতে ৰৈ থাকোঁ। পল্লৱীলৈ বা চিমিলৈ দুইজনী আহে, আৰু তিনিওজনী একেলগে যাওঁগৈ কলেজলৈ। জেগাখন দেখিলেই মানে মনত পৰি যায় সেই কথাকেইটা। গতিকে ব'লক গৈ থাকোঁ। ৰ'দটো ইমান বেছি আছিলে যে যাওঁতে মানে অৱস্থা কাঢ়িল হৈ গৈছিলে, কিন্তু তথাপিতো ৰোৱা নহ'লে আৰু মই গুচিয়ে গ'লোগৈ। আৰু চাৰিওফালে চাওকচোন, ইমান ধুনীয়া সেউজীয়া, মানে যিহেতু এতিয়া মাটি ৰুইছে, আৰু গতিকে চাৰিওফালে সেউজীয়াই হৈ আছে, আৰু ইহঁতৰ এইফালে মাটি ৰুই শেষ হোৱা নাই, ৰুইয়ে আছিলে। গতিকে আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকেও চাই গৈ থাকক, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ছৰ ন'টিফিকেশ্যন আপোনালোকে সহজে পাব। গাড়ীৰ ভিতৰত ব'লকচোন, তাহাঁতক সিমান অনুভৱ কৰিব নোৱাৰি, কিন্তু মানে যেতিয়া খোজকাঢ়ি আহিবলগীয়া হয় তেতিয়া মানে পূৰা ৰ'দটোৱে ধৰে, আৰু বহুত বেছি গৰম আছিলে, সেইকাৰণে মানে ঘামি জামি অৱস্থা কাঢ়িলৈ গৈছিলে, কিন্তু তথাপিতো ভাল লাগিছিলে, কাৰণ চাৰিওফালে সেউজীয়া হৈ আছিলে। মই তাহাঁতৰ ঘৰলৈ আহিলে কাকজানত নমাৰ পিছতে তাহাঁতলৈ ফোন কৰি দিওঁ, আৰু তাই যায় আনিবলৈ স্কুটিলৈ, কিন্তু সেইদিনা ফোন কৰিছিলোঁ, মানে তাই গা ধুবলৈ যোৱাৰ কাৰণে যাব নোৱাৰিলে, ফোনটো ৰিচিভ কৰিব নোৱাৰিলে, গতিকে মই ৰৈ নাথাকিলোঁ আৰু গুচি আহিলোঁ খোজকাঢ়িয়ে। কিন্তু গৰমতহে অৱস্থা কাঢ়ি লৈছিলে, গৈ কিন্তু বেয়া লগা নাছিলে, কাৰণ চাৰিওফালে গোটেই সেউজীয়াই হৈ আছিলে। মই আপোনালোকক সেইকাৰণে দেখাই গৈ আছোঁ, আপোনালোকেও চাই যাওক ব্লগটো শেষলৈকে। আপোনালোকে দেখিছেনে বাৰু, বাঁহ গছজোপাৰ সিটো চাইডে ৰুই আছে, আৰু ব্লগটোত মই দেখাই যাম আগতো ৰুই আছে, মানে সেইফালে যিহেতু ৰুই শেষ হোৱা নাছিলে, গতিকে ঠায়ে ঠায়ে মানুহে তেনেকৈ ৰুই আছে। ভাবিলোঁ আপোনালোককো দেখাই যাওঁ। মোৰ যাত্ৰাৰ সংগী এই আগত যোৱা ছাগলী দুটা, দেখিছেনে কেনেকৈ গৈ আছে, আৰু তাহাঁতৰ পাছে পাছে মই গৈ আছোঁ। মই ঘৰৰ পৰা নাই অহা, ডাইৰেক্ট জেঠাইহঁতৰ ঘৰৰ পৰাই আহিছোঁ, আৰু তাৰপিছত আকৌ জেঠাইহঁতৰ ঘৰলৈকে যামগৈ, কাইলৈহে ঘৰলৈ যাম, গতিকে চাই থাকক আপোনালোকে। চাৰিওফালে চাওকচোন, ইমান বেছি ধুনীয়া লাগিছিলে পৰিৱেশটো, মানে পূৰা নিজান হৈ আছিলে, ভাল লাগিছিলে। বহুত বেছি গৰমত খোজকাঢ়ি গৈ আছোঁ, তথাপিতো মানে ইমান বেছি ভাল লাগিছিলে, কাৰণ মানে পৰিৱেশটোৱে তেনেকুৱা আছিলে, বহুত ভাল লগা। মই তাহাঁতৰ ঘৰ পাব হৈছোঁ, আৰু অলপ দূৰ গ'লে তাহাঁতৰ ঘৰ পামগৈ, গতিকে চাই থাকক ব্লগটো শেষলৈকে। আৰু মই চিমিহঁতৰ ঘৰ মানে সকলোবিলাক দেখুওৱা নাই, কাৰণ তেতিয়ালৈ সকাম ভাগিছিলে, আৰু মানুহ আছিলে বাৰু, তেতিয়াও অহা যোৱা কৰিয়ে আছিলে মানুহ, তথাপি
তথাপিতো মই সকলোবিলাক নাই দেখুৱা আৰু তালৈ সোমাই যোৱা অলপমান দেখাই দিলোঁ। গতিকে মই ব্লগটো ইমানো বেছি দীঘল কৰা নাই, চাই থাকক ব্লগটো, তেতিয়া গম পাব মই কিমান কি কৰিছোঁ। চাওক মোৰ অৱস্থা, ঘামি শেষ। পাইছোহি আৰু অকণমান দূৰ আছে, তাহাঁতৰ ঘৰত পাই যামগৈ। পাই গ'লোহি তাহাঁতৰ ঘৰ। Oh my God. তাহাঁতৰ ঘৰত অলপ সময় ৰোৱা হ'ল, অলপ সময় মানে এঘণ্টামান ৰোৱা হ'ল আৰু তাহাঁতি গা চা ধুই মেলি ওলালে। তাৰ পাছতে আমি যাবলৈ ওলালোঁ। তাহাঁতৰ ঘৰত ইমান ভিডিঅ' কৰা নহ'লে আৰু, কাৰণ বহুত দিনৰ মূৰত লগ পালোঁ, গতিকে তাইৰ লগত বহুত বেছি কথা পাতিলোঁ। সেইকাৰণে তাৰপিছতে আকৌ ব্লগটো আৰম্ভ কৰিলোঁ, মানে যাবলৈ ওলোৱাৰ পিছত আৰু। আপোনালোকে চাই থাকক বাৰু ব্লগটো শেষলৈকে, তেতিয়া গম পাব। আমি তিনিটাই গৈছিলোঁ, মানে মই গৈছিলোঁ, পল্লৱী গৈছিলে আৰু পল্লৱীৰ হাজবেণ্ড সূৰ্য দাদা গৈছিলে। গতিকে আমি তিনিটাই গৈছিলোঁ তাহাঁতৰ ঘৰলৈ। চাই থাকক, আপোনালোকক দেখাই গৈ থাকিম মাজে মাজে। ব্লগটো শেষলৈকে চাই থাকক। বৰ বেছি দীঘলীয়া ব্লগ নহয়, চুটি ব্লগ হয়। মই তাহাঁতৰ ঘৰত ইমান বেছি দেখুৱাই নাই, চিমিহঁতৰ ঘৰত মানে সকাম যিহেতু শেষেই হৈ গ'ল, সেইকাৰণে ইমান বেছি দেখুৱাই নাই। গতিকে চাই থাকক কিমাননো দেখালোঁ, আপোনালোকে তেতিয়া গম পাব। আৰম্ভ হৈ গ'ল আমাৰ যাত্ৰা। আমাৰ যাত্ৰাৰ সহযাত্ৰী আপোনালোকো হওক, তেতিয়াই গম পাব ক'তনো গৈ আছোঁ। আমি গৈ আছোঁ কাকজান কমাৰখাটোৱাললৈ, কাৰণ চিমিহঁতৰ ঘৰ কমাৰখাটোৱালত হয়। গতিকে ব'লক আপোনালোকো আমাৰ লগত। বৰষুণ দিলে তাহাঁতৰ ৰাস্তাটো বোকা হৈ যায়, মানে ৰাতিপুৱা যিহেতু বৰষুণ দিছিলে সেইকাৰণে ৰাস্তাটোৰ অৱস্থা নাইকিয়া হৈ থাকিলে, বোকা চাৰিওফালে। সেইকাৰণে গাড়ীখন আঁতৰতে থ'বলগীয়া হ'ল। তাহাঁতৰ ঘৰৰ ওচৰলৈ গাড়ীখন নিবই নোৱাৰিলে, যিহেতু গোটেইখন বোকাই আছিলে। গতিকে গাড়ীখন আঁতৰতে থৈ আমি গোটেইকেইটা খোজকাঢ়িয়ে গ'লোগৈ। মই তাহাঁতৰ ঘৰলৈ 2টা বজাত গৈছিলোঁ, মানে পল্লৱীহঁতৰ ঘৰ পাওঁতে 2:30 হৈছিলে চাগে। মানে তাৰপিছত চিমিহঁতৰ ঘৰলৈ যিহেতু দেৰিকৈ গৈছোঁ, 3:30 চাগে হৈছিলেগৈ তেতিয়ালৈ। আৰু সেইকাৰণে মানুহবোৰ মানে তেতিয়ালৈ গৈও আছিলে, মানে তেতিয়া ঘূৰি আহিছিলে আৰু সকামৰ পৰা, যিহেতু সকাম ভাগিলে। আৰু ৰাস্তাত আমি তেওঁলোকক লগো পাইছিলোঁ কিছুমানক। আৰু চাওক তাহাঁতৰ ঘৰৰ ফালেও ইয়াত খেতি কৰিয়ে আছে, মানে ৰুই আছে আৰু। গতিকে তাহাঁতৰ সেইফালেও পৰিৱেশটো বহুত ধুনীয়া হৈ আছিলে। বতৰটো তেতিয়ালৈ আৰু মানে ক'লা ক'লা হৈ আহিছিলে, আৰু বৰষুণ দিলে তাৰ অলপ সময়ৰ পিছতে। চাই যাওক ব্লগটো, মই কেতিয়া ঘূৰিলোঁ তেতিয়া আপোনালোকে গম পাব। মানে মই ঘূৰালৈ সন্ধিয়াই হৈ থাকিলে, আৰু মোকনো কোনে আনিবলৈ গৈছিলে সেয়া আপোনালোকে গম পাবলৈ হ'লে ব্লগটো শেষলৈকে চাব লাগিব। গতিকে চাই থাকক ব্লগটো শেষলৈকে। ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, কাৰণ মানে কি হয়, সন্মুখত যদি মানুহ আহি মেলি থাকে তেতিয়া মই ভিডিঅ' কৰিবলৈ বেয়া পাওঁ, মানে লাজ লাগে, অইনটো কথা নহয়। সেইকাৰণে আৰু ভালকৈ কৰাই নহয়, মানে তেনেকৈ যদি গৈ মেলি থাকোঁ। কিন্তু মানে কৰিলোঁ তথাপিতো, আৰু জাষ্ট কেমেৰাটো ধৰি গৈ আছোঁ, কি ওলাইছে নাজানো, পিছতহে চাইছোঁ। আৰু কি হয় জানেনে, মোৰ ব্লগবিলাকত মানে যদি এনেকৈ খোজকাঢ়ি গৈ থাকোঁ তেতিয়া মোৰ হাতটো বৰ বেছি ওলাই যায়। মই মানে খোজকাঢ়ি গৈ থাকোঁতে হাতটো বৰ বেছি মাৰোঁ নেকি, পিছতহে অনুভৱ হয় হাতটো এনেকৈ ওলাইছে, মই হাতটো চাগে বৰ বেছি মাৰিয়ে যাওঁ। সেইকাৰণে প্ৰায় ব্লগবিলাকত আপোনালোকে দেখেই চাগে মোৰ হাতটো ওলাবই, মানে আৰু মোৰ হাতটো মেইন মোৰ ব্লগত।
গতিকে চাই থাকক ব্লগটো আৰু বেছি দূৰ নাই পালোহি আৰু তাহাঁতৰ ঘৰ চিমিহঁতৰ পুৰণা ঘৰ সাৰিছোঁ আৰু মানে তাহাঁতৰ খুৰা খুৰী যিটো ঘৰত থাকে সেইটো তাহাঁতৰ পুৰণা ঘৰ আৰু তাহাঁতৰ নতুন ঘৰটো অকণমান আগলৈ বনালে এতিয়া য'ত আছে তাহাঁতি গতিকে চাই থাকক দেখিবই চিমিহঁতৰ ঘৰত বহুত পুৰণা বন্ধু বান্ধৱী লগ পালোঁ মানে আমাৰ কলেজৰ বন্ধু বান্ধৱী লগ পালোঁ এজনী আছে ৰাস্তাতে ৰিম্পি তাই নামটো তাইৰ ঘৰ ওচৰতে চিমিহঁতৰ ঘৰৰ গতিকে তাইকো লগ পালোঁ তাই গেটৰ সন্মুখতে ৰৈ আছিলে আৰু পিছত তাই আমাৰ লগতেহে আহিছে গতিকে ভাল লাগিলে তাহাঁতকো লগ পাই আপোনালোককো দেখাম তাহাঁতক মানে কি আৰু ৰিম্পিকে দেখাব পাৰিম আৰু লগৰ দুটামান আহিছিলে বাৰু কিন্তু তাহাঁতি কথা চথা পাতি আছিলে গতিকে ময়ো ভিডিঅ' কৰা নাই যিহেতু সেয়ে তাহাঁতি নাইও লোৱা ব্লগটোত সেইজনী ৰিম্পি কথা পাতি আছিলে আৰু তাই আমাৰ লগতে ভিতৰলৈ গ'ল আৰু লাষ্টত আমাৰ লগতে ঘৰলৈ গুচি আহিছে কাৰণ বৰষুণ দিলে যিহেতু সেইকাৰণে আমি অলপ সময় থাকিবলগীয়া হ'ল তাৰপিছত বৰষুণ যেতিয়া এৰিছে তেতিয়া আমি ঘৰলৈ উভতিলোঁ আৰু গতিকে চাই থাকক ব্লগটো শেষলৈকে এয়া আমি চিমিহঁতৰ ঘৰলৈ সোমাই গৈছোঁ আৰু মই কৈছোঁৱেই যে তাহাঁতৰ ঘৰত বৰ বেছি ভিডিঅ' নকৰিলোঁ এনেকৈ সোমাই যোৱাকণহে কৰা হ'ল তাইকো দেখুওৱা নহ'লে ফটোতে দেখা পাব আপোনালোকে তাইক যিহেতু মই আপোনালোকক কৈছিলোঁ যে মই ঘূৰি আহোঁতে সন্ধিয়াই হৈছিলে মানে 6:30মান হৈ গ'ল আৰু কিজানি আৰু জেঠু কৈছিলে মোক আনিবলৈ গধূলি হোৱাৰ কাৰণে জেঠু কাকজান আৰোহণ কলেজৰ ওচৰতে ৰৈ আছিলে আৰু জেঠুৰ লগত গৈছিলে এইজনী আমাৰ স্পাইনীও মোক আনিবলৈ গৈছিলে আৰু তাই খুব ফূৰ্তি পাইছিলে গাড়ী তেনেকৈ আহি পেলাই আৰু আজিলৈ ব্লগটো সামৰিছোঁ যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব গতিকে আজিলৈ আহোঁ বাই বাই